আমি ফাইনেলি আহি পালোঁ দখলা পাহাৰ। তো এয়া আপোনালোকে দেখিবলৈ পাইছে যে অলপমান ভিৰ হৈ আছে। তো সিমানো ভিৰ নাই, যোৱা বছৰ যিমান ভিৰ আছিল। তো চাই থাকক ভিডিঅ'টো, আগলৈকে চাই থাকক, কেনেকুৱা লাগে চাই থাকক। আৰু মোৰ বন্ধু কপাল আৰু মোৰ লগত আছে শংকৰ আছে, ৰূপম আছে আৰু মই। আপোনালোকে দেখিবলৈ পাইছে যে মানুহ একেবাৰে নাই ৰাস্তাটোত। তো এইবিলাক চব বৰষুণৰ কাৰণে হৈছে। তো এতিয়া সময় বহুখিনি হৈছে, তো একেবাৰে মানুহে নাই ইয়াতে। তো ৰাস্তাটোত দেখাই পাইছে আপোনালোকে মানুহ কিমান আছে। আৰু আগলৈ চাই থাকক ভিডিঅ'টো, আৰু আগলৈ চাই থাকক আপোনালোকে ভিডিঅ'টো দেখা পাব। আজি মন একেবাৰে বেয়া। তো আপোনালোকে দেখাই পাইছে যে মানুহ বুলিবলৈ ৰাস্তাটোত একেবাৰে নাই। তো আপোনালোকৰ বুলি নহয়, মোৰো বহুতখিনি বেয়া লাগিছে মনটো, কাৰণ মই ভাবিছিলোঁ আজি ভিডিঅ'টো বনাইছোঁ বহুখিনি তাত মই মানুহ দেখা পাম, ছোৱালী বা ল'ৰা বহুখিনি দেখা পাম। তো এতিয়া মই দেখিছোঁ কি মানুহ নাই, একেবাৰে মানুহ নাই। তো মনটো বহুত বেয়া লাগিছে, কাৰণ সৰস্বতী পূজা বুলি মানে মানুহ নেৰা নেপেৰা হ'ব লাগে। তো ইয়াতে দেখিছোঁ যে কি মানুহ নাই। তো যদি ৰাস্তাতে মানুহ নাথাকে তো ভিতৰত কি মানুহ থাকিব? ভিডিঅ'টো বনোৱা সিমানটা ভাল হোৱা নাই, কাৰণ মানে আমি পাহাৰৰ ওপৰত গৈ আছোঁ তো মানে খোজকাঢ়ি। তো মানে কেমেৰাটো অলপ লৰচৰ হৈ আছে, তাৰ বাবে মানে সমান ৰাস্তা হ'লে ধৰ কেমেৰাটো ইমান লৰচৰ নহয়, কাৰণ আমি ওপৰত থিয়াকৈ যাই আছোঁ। তো সেইকাৰণে কেমেৰাটো অলপ লৰচৰ হৈ আছে, তাৰ বাবে ধৰ ভিডিঅ'টো অলপ ভুল হ'ব পাৰে বা বেয়া হ'ব পাৰে। তো আপোনালোকে এইখিনি মোক ক্ষমা কৰি দিব, আৰু আগলৈ মই চাম কিমানখিনি মই ভাল ভিডিঅ' দিব পাৰোঁ। তো ভিডিঅ'টো চাই থাকক আগলৈকে। তো ফাইনেলি আমি আহি পালোঁ দখলা পাহাৰৰ ওপৰত। তো ইয়াতে আপোনালোকে ভিডিঅ'টোত দেখিবলৈ পাইছে যে মানুহ বুলিবলৈ ইয়াতে নাই। তো আজি সৰস্বতী পূজা বুলি নহয়, আজি মানে বেলেগ পূজা যেনে লাগে। তো আপোনালোকে এইটো ভিডিঅ'ত আৰু দেখিবলৈ পাইছে যে একেবাৰে মানুহ বুলিবলৈ নাই। তো মোৰ লগত যিকেইজন গৈছে মোৰ লগ, সেইকেইজনে আছোঁ, আপোনালোকে দেখা পাই আছে। তো আগলৈ চাওক, আগত এইটো গেট আছে, মেইন গেট, মানে এইটো হ'ল আপোনাৰ মন্দিৰত যোৱা গেট। তো তাত আপোনালোকে চাওক মানুহ একেবাৰে নাই। আৰু কি ক'ম, ইয়াতকৈ দুখ লগাৰ বিষয় একোৱেই নহয়। তো ফাইনেলি আমি আহি পালোঁ দখলা পাহাৰৰ ওপৰত যিটো মন্দিৰ আছে, যিটো মন্দিৰত আজি সকলোৱে সেৱা কৰিব আহে। তো সেই মন্দিৰটো আমি বৰ্তমান আহি পাইছোঁ। তো মন্দিৰটো এবাৰ মই দেখুৱাই লওঁ আমি, কাৰণ ওপৰত যোৱা নাই, আমি তলৰ পৰাই দেখাইছোঁ। এইটো আপোনালোকে মন্দিৰটো দেখা পাইছে। তো মই ভালকৈ দেখাব নোৱাৰিলোঁ মন্দিৰটো। তো ইয়াৰ পৰাই আপোনালোকে অলপ এইবিলাক চিনাৰীবিলাক চাই লওক, অলপ কেনেকুৱা লাগে। তো আৰু এটা মই ক'বলৈ লৈছোঁ যে মোৰ মানে মোবাইলৰ কেমেৰাটো বেছি হেভি কেমেৰা নহয়, তো বেছি ভাল কেমেৰা নহয়। তো যদি মোৰ ভিডিঅ'বিলাক অলপমান যদি
ভিউজবিলাক বাঢ়ে, তো মই নিশ্চয় এটা মই বেলেগ মোবাইল লৈ পেলাই এই ভিডিঅ'টি মই বনাবলৈ চেষ্টা কৰিম, ভাল ভিডিঅ'। তো চাই থাকক। আমি ঘৰত যাব ওলাইছোঁ, বতৰ অলপ কণ্ডিশ্যনটো বেয়া কৰিছে। তো এতিয়া আমি ঘৰত যাম। ঘৰত যোৱাৰ আগত আমি তলত যাই পেলাই কিবা খাই লৈ আমি ঘৰত যাম। তো ভিডিঅ'টো চাই থাকক শেষলৈ। ইয়াৰ পৰাই মই ভিডিঅ'টো আৰু অফ কৰি দিব লাগিব, কাৰণ বতৰটো বহুত বেয়া। তো আপোনালোকে গমেই পালে আজি কেনেকুৱা পৰিস্থিতি হৈছে। তো মোৰ নতুন ইউটিউব চেনেল হয়, তো যোনে যোনে মোৰ এই ভিডিঅ'বিলাক চাই, তো প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব চেনেলটোৰ লগতে শ্বেয়াৰ কৰিব নিজৰ লগবিলাকক আৰু লাইক কৰিব। তো আগলৈ আৰু মই নতুন নতুন ভিডিঅ' দি থাকিম। আজিলৈ মই সিমানতে শেষ কৰিব লাগিব, কাৰণ বতৰ বেয়া। তো মই এতিয়া ঘৰত যাব লাগিব। তো বাই।